আজি কাতি বিহু উপলক্ষে মৰিগাঁও বঘৰা চাৱন বিলৰ পাৰত এনেদৰে জিলা কৃষি বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত উখল মাখল পৰিৱেশত আয়োজন কৰিছে কাতি বিহু। আৰু কাতি বিহু উপলক্ষে বৰ্তমান চলি আছে আকাশী বন্তি প্ৰজ্বলন। আৰু বৰ্তমান আকাশী বন্তি প্ৰজ্বলনত শুভ উদ্বোধন কৰিছে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ লগতে জিলা কৃষি বিভাগৰ সমূহ বিষয়ববীয়া উপস্থিতিত আজি জিলা কৃষি বিভাগৰ ফালৰ পৰা আজি কাতি বিহু উদযাপন কৰিছে। আৰু কাতি বিহু এনেদৰে উখল মাখল পৰিৱেশত আয়োজন কৰা পৰিলক্ষিত হৈছে। আমি সকলোকে অনুৰোধ জনাম যে আমাৰ যিবিলাক বন্তি বিয়ল ব্যৱস্থা কৰি ৰখা হৈছে আমাৰ প্ৰজ্বলন কৰিব পাৰে যি তেতেলী তল আছে বিষয়াসকল কৰ্মচাৰীসকলক বিলৰ পৰা যি তেতেলী তল আছে আমি অনুৰোধ জনাম এনেদৰে সমূহ গাঁৱৰ ৰাইজ তথা কৃষক বন্ধুসকলে ওলাই আহি মৰিগাঁও বঘৰা যি তেতেলী তলৰ এনেদৰে কাতি বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। আহক আমি যাওঁ কাতি বিহু উলহ মালহ পৰিৱেশৰ মাজলৈ। উপলক্ষে মৰিগাঁও বঘৰা তেতেলীতলৰ পাৰত তথা চাৱন বিলৰ পাৰত উলহ মালহেৰে জিলা কৃষি বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰিছে কাতি বিহু। আৰু কাতি বিহু উপলক্ষে যি আয়োজন কৰিছে বিশাল গণসমাৰোহৰ দৰে যি পৰিৱেশ এটা বা নতুন যি পদক্ষেপ গ্ৰহণ কৰিছে মৰিগাঁও চাৱন বিলৰ পাৰত সঁচাকৈ মানিবলগীয়া বা সঁচাকৈ প্ৰশংসনীয়। আমাৰ মাজত উপস্থিত আছে সদৌ অসম কৃষক সংঘৰ সভাপতি তুলসী ডেকা। গতিকে তুলসী ডেকাৰ মুখেৰে শুনো আহক কি কয় আজি কাতি বিহু সন্দৰ্ভত। দাদা নমস্কাৰ, বিহু উলগ জনালোঁ। হয়, আজি কাতি বিহু উলহ মালহ পৰিৱেশত আয়োজন কৰিছে কাতি বিহু, কি ক'ব এতিয়া? আমি সদৌ অসম কৃষক সংঘৰ তৰফৰ পৰা পুনৰবাৰ অসমবাসী তথা কৃষক বন্ধুলৈ আমি অভিনন্দন যাচিছোঁ। আৰু আমাৰ লক্ষ্য আছিলে কি আমি কৃষক সংঘই কৃষিভূমিত খেতি কৰাৰ উপৰিও আমাৰ কৃষকৰ যি অসমৰ যি বাপতি সাহোন তিনিটা বিহু আমি উদযাপন কৰোঁ। তাৰে ভিতৰত অতি গুৰুত্বপূৰ্ণ বিহুটোৱে হৈছে আমাৰ কাতি বিহু। বহুতে কাতি বিহু